নমস্কাৰ বন্ধুসকল মই কম আজি আপোনালোকে চাব হায়াৰ সেকেন্ডাৰী ৰিজাল্ট আসাম হায়াৰ সেকেন্ডাৰী ৰিজাল্ট 2019 ৰ 25 মেত যেটো ঘোষণা হ'ব বুলি এতিয়া অফিচিয়েল হৈ গৈছে এনাউন্সমেন্ট তাৰ কাৰণে আপোনালোকে কেনেদৰে চাব পাৰিব মই আপোনালোকক এটা শৰ্টলি কম যাতে আপোনালোকে জিটি ওয়েবসাইটত গৈ আপোনালোকে খুচৰি থাকিব নালাগে যে এটো ওয়েবসাইটত পাম হেতু ওয়েবসাইটত পাম এটা পাৰ্টিকুলাৰ ওয়েবসাইট দিম যেটো আপোনালোকে লগে এতিয়া আপোনালোকে সেই ওয়েবসাইটটো গৈ চাবগে পাৰে আৰু বুকমাৰ্ক কৰি থব পাৰে তাত দেখুৱাই আছে বৰ্তমান 2018 কিন্তু আপোনালোকৰ 25 তাৰিখে ৰাতিপুৱা দেখুৱাব 2019 আৰু তাৰ আপোনালোকে চাব পাৰিব আপোনালোকৰ মেট্ৰিকৰ ৰিজাল্ট কৈ দিছো আপোনালোকক ওয়েবসাইটটো কি হৈছে ওয়েবসাইটটো হৈছে hsec.nic.in তো নাম আপোনালোকক আকৌ এবাৰ কৈ দিছো ওয়েবসাইটৰ নাম হৈছে hsec.nic.in হেতু ওয়েবসাইটত গৈ আপোনালোকে ভিজিট কৰিব পাৰিব আৰু তাত ভিজিট কৰাৰ পিছত আপোনালোকে যেটো AHSEC ৰিজাল্ট 2019 বুলি আছে তাত আপোনালোকে ক্লিক কৰিব আপোনালোকৰ ৰোল কোড লগতে ৰোল নাম্বাৰ আৰু সিকিউৰিটি কোড যেটো আছে আপোনালোকৰ তাত দিয়া থাকিব ক্যাপচা কোড হেতু আপোনালোকে ইনপুট কৰিব তাৰ লগে আপোনালোকে গেট ৰিজাল্টত মাইটা লগে আপোনালোকৰ ৰিজাল্ট পাই যাব তাৰ কাৰণে আপোনালোকে মোৰ ভিডিওটো ডেসক্ৰিপচনত যাব তাত এটা লিংক দিয়া আছে সেই লিংকটোত ক্লিক কৰি পেলাই সম্পূৰ্ণ এডভাৰটাইজমেন্টটো এবাৰ পঢ়ি লব পাৰিব আৰ্টিকলটো আৰু লগতে আপোনালোকে সেই ওয়েবসাইটটোত গৈ পেলাই আপোনালোকে এতিয়াবা ভিজিট কৰি থাকিব পাৰিব সো আজি আমি মানে ধন্যবাদ।